আজি আমাৰ বিটিসি অঞ্চলৰ 95 জন আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু 20 জন আমাৰ ভাইস প্ৰিন্সিপাল 6 জন আমাৰ আছে হেডমাষ্টাৰ আৰু 20 জন এসিস্টেন্ট প্ৰফেসৰ এপইন্টমেন্ট বিতৰণ কৰা হৈছে আৰু প্ৰায় 46টা পোষ্ট আমাৰ খালি ৰৈ গ'ল তাৰ কাৰণে ক্যান্ডিডেট পোৱা নাই সেইখিনি অতি শীঘ্ৰে ফিল আপ কৰা হ'ব দীৰ্ঘদিন ধৰি 2019 চনৰ পৰা আগৰ চৰকাৰৰ সময়ত পোষ্ট গ্ৰেজুৱেট টিচাৰ ভাইস প্ৰিন্সিপাল এই সকলৰ এপইন্টমেন্ট বিলাক দিয়া হোৱা নাছিলে সেই কাৰণে স্কুল বিলাকত অসুবিধা হৈছিলে আৰু এতিয়া আমি আমাৰ চৰকাৰৰ সময়ত এই গোটেই প্ৰক্ৰিয়াটো বাহাল ৰাখি এই গোটেই প্ৰক্ৰিয়াটো এক্সামাইন কৰি পেলাই আজিৰ পৰা আমি এপইন্টমেন্ট বিলাক পুনৰ আৰম্ভ কৰিছো মই যি সকলে আজি ইয়াত এপইন্টমেন্ট পাইছে তেখেত সকলক কংগ্ৰেচুলেশ্যন জনাইছো আৰু অনুৰোধ কৰিছো যে ভালকৈ যাহাতে ডিউটি কৰে ক্লাছ কৰে কাৰণ আমাৰ শিক্ষা বিভাগটো বহুত পিছপৰি আছো আমি তো সেই কাৰণে পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলৰ এটা গধুৰ দায়িত্ব আছে কাৰণ 10+2 ইয়াৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ আৰম্ভ হয় কোনোবা যদি মেডিকেল পঢ়ে কোনোবা যদি ইঞ্জিনিয়াৰিং পঢ়ে কোনোবা যদি কিবা এটা কোর্স লৈ পঢ়িব লাগে 10+2 ৰ ওপৰতে এটো ডিসাইড কৰে সেই কাৰণে 10+2 খুব সিৰিয়াসলি আমাৰ শিক্ষকসকলে পঢ়াব লাগিব আৰু মই ভাল পাইছো আজি খুব ফ্ৰেশ পোষ্ট গ্ৰেজুৱেট কৰি আহা আমাৰ বহুত ছাত্ৰ ছাত্ৰী আজি সেই এপইন্টমেন্টটো পাইছে সেই কাৰণে তেখেত সকলক খুব ডেডিকেটেডলি টিচিং যেটো আমাৰ কাম হেতু শিক্ষা যেটো কাম হেতু ভালকে সিনচিয়াৰলি কৰিবলৈ মই অনুৰোধ কৰিছো বিশেষভাৱে আমাৰ চৰকাৰখনে অহা 15 আগষ্টত এটা ডাঙৰ সিদ্ধান্ত আমি ল'বলৈ গৈ আছো আমাৰ তাত 4442 খন এলিমেন্টাৰী স্কুল আছে আৰু শিক্ষাটো কোৱালিটি এডুকেশ্যন আনাৰ এটা টাৰ্গেট লৈ পেলাই অহা 15 আগষ্টৰ দিনা আমি 500 জন আমি বিভিন্ন বিদ্যালয়ত 500 জন আমি স্কুল এডাপ্ট কৰা স্কুল এডাপ্টৰ সিলেক্ট কৰি পেলাই স্কুল বিলাক দায়িত্ব দিব বিচাৰিছো কাৰণ এই স্কুল বিলাকক এডিশনাল সাপোর্ট লাগে নহলে বহুত জৰাজীৰ্ণ অৱস্থা হৈছে একাডেমিক্স ও ইনফ্ৰাষ্ট্ৰাকচাৰৰ দুইটাতে আমাক কাম কৰিবলৈ আমাক কিছুমান এডিশনাল সাপোর্ট লাগে আৰু এডিশনাল সাপোর্ট দিয়াৰ কাৰণে এটা গাইডলাইন আমি বনাইছো আমাৰ বিটিআৰ শিক্ষা নীতিৰ আধাৰত আৰু হেতু আমি অহা 15 তাৰিখত আমি আৰম্ভ কৰিম আৰু আজি যেটো আমাৰ সিএম সুপাৰ 50 ইউপিএসসিৰ কাৰণে আমি কৰিছিলো এটো আজি স্ক্ৰিনিং টেষ্ট হৈ গল 1100তকৈ বেছি ষ্টুডেন্ট ইয়াত এপিয়াৰ হৈছে আৰু মই ভাবিছো মই আশা ৰাখিছো ফাৰ্স্ট বেটছত খুব টেলেন্টেড ল'ৰা ছোৱালী বিলাক আজি এই স্ক্ৰিনিং টেষ্টত এপিয়াৰ হৈছে আৰু তেখেত সকলক সিলেকশন কৰি কম দিনৰ ভিতৰতে আমি দিল্লীলৈ পঠোৱা হ'ব গতিকে মই তেখেত সকললৈও কংগ্ৰেচুলেশ্যন জনাইছো ইঞ্জিনিয়াৰিং কলেজত তেখেত সকলৰ যাতায়াতৰ ব্যৱস্থাৰ অসুবিধা হৈ আছিল তাৰ ছাত্ৰ ছাত্ৰী সকলে মোক সোশ্যাল মিডিয়াত কৈ আছিল তাত গাড়ী লাগে আৰু আমাৰ চৰকাৰৰ পৰা কিছুমান বাস ক্ৰয় কৰিবলৈ এইবাৰ আমি এওপি ধৰা হৈছে কিন্তু ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ যেটো বাস আছিল সেই কাৰণে আজি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ তৰফৰ পৰা আমাৰ ইএম ৰণেন নাৰ্জাৰী ডাঙৰীয়াই ততাতৈয়াকৈ এখন বাস ডিবি ইঞ্জিনিয়াৰিং কলেজত আজি দিয়া হৈছে যাহাতে ছাত্ৰ ছাত্ৰী সকলে যোৱা আহা কৰিব পাৰে টাউনৰ পৰা ইয়াৰ কাৰণে সেই বাসটো প্ৰভাইড কৰা হৈছে কিন্তু এনাদাৰ 2 মান্থৰ ভিতৰত নতুন বাস এখন তেখেত সকলক প্ৰভাইড কৰা হ'ব আৰু কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজতো এখন বাস প্ৰভাইড কৰা হ'ব ইঞ্জিনিয়াৰিং কলেজৰ কনষ্ট্ৰাকচনৰ কাম বিলাক বহুত লেহেমিয়া হৈছে তাত হোষ্টেলো আছে বহুত কুছ আছে তাতে কিন্তু বহুত লেহেমিয়া হৈছে এই কাৰণে মই আমাৰ ইঞ্জিনিয়াৰক কৈছো আৰু সেক্ৰেটাৰী এডুকেশ্যনক কৈছো যে তাত যাই পেলাই মিটিং কৰিব লাগে আৰু যি সকলে কনষ্ট্ৰাকচনৰ দায়িত্বত আছে তেখেত সকলৰ লগত মিটিং কৰি কনষ্ট্ৰাকচনটো স্পীড আপ কৰিব লাগে আৰু হোষ্টেলটো যাতে সোনকালে ল'ৰা ছোৱালীক উলাই দিব পাৰে এই কামটো কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে